আছে মই খাম ও দেখাকে গ'ল দিল কি গো তো হে গাইছ ওয়েলকাম টু মঞ্জিত ব্লগছ আৰু আজি মানে এই ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ সেই বাইকত উঠি থকা জন্তু চৰি প্ৰাণীটোৰ আজি জন্মদিন মানে হেপী বাৰ্থডে থ্যাঙ্কস মানে দিনটা টাইম পোৱা নাছিলোঁ ৰাতি কিবা হ'ব নেকি হে আমাৰ এতিয়া ফ্লগ মামানাও চাব ভিডিঅ'টো লাইক কৰক তো এতিয়া আগবাঢ়ো বয়স কিমান হ'ল 18 হোৱা বুলি কৈছে তমাই আজি হিচাপ মানে গাইছ দেৰি নকৰি বলক খানা খাব লাগে 18 বছৰ হ'ল যিহেতু আৰু আহি দেখিলোঁ ইহঁত মানে মোতকৈ আগত আহি ৰেডি গোটেইকেইটাই আৰু ইয়া কৌশিক তাৰপিছত ইফালে দত্ত প্ৰাঞ্জল দত্ত আৰু ইফালে আছে আৰু বহুত এনেকৈ গোটেইকেইটাই বহি আছোঁ আৰু সেইফালে বাৰ্থডে বয় দেউতাকে মানে বস্তা পাৰি আছে ভাত খাব হ'ব আৰু তাতে বহি দিব আৰু ইফালে খেলা চলি আছে ক্ৰিকেট আৰু বহু অপেক্ষাৰ অন্তত ইয়াতে দেখা দিয়া মজা মজা খানা কি নাই কি কবি তাকে খেলাচোন চাই আছা খাই আছে মই খাম আৰু ভাত খাই আছোঁ ইফালে খেলা চলি আছে ও দেখাকে গ'ল দিল কি গ'লে বাবা ফুটবল পাইছে নেকি তো ভাত খোৱা হৈ গ'ল এই ষ্টপ আৰু এনেকৈ একদিন বিয়াত তামোল দিবি বিয়াত তামোল দিম পাঞ্জাবী দিম অঁ আৰু একদম কেনেকৈ কম জানো না পুৰা খালে আঞ্জাখন একদম মজা হৈছে অলপমান তেল মাৰিলোঁ আৰু মানে গিফ্ট ভাল নাই না কি গলি তো গাইছ ব্লগটো দেখিলে মানে বাৰ্থডে দেখালোঁ আৰু এক থবাইছোঁ হয় গাইছ যা থবাইছে মই যাম যা বাই বাই কুত্তা সময় যা হৈ যা এতিয়া চাইকেলত গৈছোঁ ব্লগটো শেষ দিয়ক ঐ এই লাহে মোৰ কেৰিয়াৰ নাই টেনশ্যন নাই পিছত খাই উঠিব নোৱাৰে মানে মোৰ ৰাতি চাইকেল চলালে সেইটোৱে ভয় তাৰপিছত একবাৰ উঠে নেকি তো গাইছ ব্লগটো শেষ আজিৰ ব্লগটো এইখিনিয়ে ৰাতিৰ ব্লগ কি হ'ল নাজানো মানে ক'ৰ কথা ক'ত কি বস্তু ক'ত তো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কি এই গাছৰ গাছ তো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই লগ পাম এটা নতুন ব্লগত